হেল্ল' এভৰিৱান, মোৰ অন্যতে মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভণ্টি দুজনীৰ সৈতে গৈ আছে আমাৰ ঠমঙল খাবৰ কাৰণে। এয়া দেখিছেনে পিছফালে দীপাংকৰ দাও আহি আছে। গাড়ীখনৰ গোটেই বস্তু আছিলে, সেইকাৰণে হেৰি চব নাছিলে কাৰণে আমি এনেদৰে আহি আছোঁ। ঘৰ আহি পাই দেখিছোঁ সকলোৱে খানা বনোৱাত ব্যস্ত হৈ আছে। সেইদিনাখন বহুত বেছি ৰ'দ আছিলে, তথাপিতো সকলোৱে কষ্ট কৰি বনালে আৰু খানাবোৰ। এয়া দেখিছেনে আমাৰ পোৱালিহঁতে মোবাইল চাই বহি আছে আৰু মানুহজন আৰু সখী দুজন এনেকৈ বাহিৰতে বহি কথা পাতি আছে। এয়া ঠমঙলৰ দিনা সকলোকে আমি মান ধৰিব লাগে, সেইকাৰণে আমি মান ধৰি আছিলোঁ। ভিডিঅ'টো দিয়া বহুত পলম হ'ল আমাৰ, যিহেতু ঠমঙল যোৱা দিন হ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এডিট কৰিবলৈ পোৱা নাছিলোঁ কাৰণে দিয়া নাছিলোঁ। এয়া ঠমঙল খানা দিছে, যিহেতু 8 বিধ লাগে বুলি কয়, সেইকাৰণে এয়া আমি সকলোৱে বহি খাবলৈ বহি আছোঁ। একেবাৰে শেষত সকলোকে বাই বাই দি ঘৰলৈ আহিবলৈ লৈছোঁ। যদি আজি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই।